কৰম গীত বুলি নহয়, এটা ঝুমুৰ গীত। এই পাৰে গংগা সেই পাৰে যমুনা, এই পাৰে গংগা সেই পাৰে যমুনা, চলে যাব যমুনাৰ পাৰে ভাই চলে যাব। এফাকি এনেই নিয়মটো কৰিলোঁ। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম। মোক এই পাষ্টৰ চেপ্ৰাঙৰ পৰ্যবেক্ষক ৰূপে দায়িত্ব দিছে আৰু মই ইয়াতো আগতো কাম কৰিছোঁ। লোকসভা নিৰ্বাচনত দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া প্ৰতিনিধিত্ব কৰিছিল সেই সময়ত ইয়াত আছিলোঁ, প্ৰায় 3 মাহ মানে আছিলোঁ। আকৌ পুনৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে দায়িত্ব দিছে। দীপক মোহন ডাঙৰীয়া আমাৰ প্ৰাৰ্থী, তেখেতক জিকাবলৈ আহিছোঁ। তেওঁ বৰ্তমান খুবেই জনপ্ৰিয়, মানুহৰ মাজত তেখেত বহুত জনপ্ৰিয় আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোককে বিগত 5 বছৰ তেওঁ বৰ্তমান MCLA হৈ আছে। তেওঁ যথেষ্টখিনি সঁহাৰি জনাইছিলে, সুখে দুখে ৰাইজৰ লগত আছিল আৰু আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ সমূহ কাৰ্যকৰ্তা দিনে ৰাতিয়ে একাকাৰ কৰি কষ্ট কৰি আছে। আমি ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ ইতিমধ্যে অৱগত হৈছে যে BTC চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল, BTR চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল। দেশত ভাৰতীয় জনতা পাৰ্টীৰ মোদী ডাঙৰীয়া নেতৃত্বৰ চৰকাৰ, ৰাজ্যত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান মুখ্যমন্ত্ৰী আৰু দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী আকৌ 2026 চনত হ'বলৈ গৈ আছে। তেনেস্থলত কেন্দ্ৰৰ ৰাজ্যত যিহেতু BJP চৰকাৰ আছে, BJP চৰকাৰ চলিয়ে থাকিব। ৰাইজ এবাৰ ইমানেই উৎফুল্লিত যে BTR আমি দখল কৰিবলৈ গৈ আছোঁ। তেনেস্থলত দীপক মোহন ডাঙৰীয়া জিকিব, আমি তেখেতক EM হোৱাটো বিচাৰোঁ আৰু এনেধৰণৰ ৰাইজৰ সেৱাত আৰু বৰ্তি হওক, সেইলৈ ৰাইজৰ মাজৰ পৰা ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু মই 2 দিন ধৰি মই যি ঘূৰি দেখিলোঁ, সকলোটো প্ৰকাৰে ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সঁহাৰি জনাইছে। ই ৰাভা গাঁৱতে আমি গৈছোঁ, আদিবাসী গাঁও বা আমাৰ অসমীয়া সমাজৰ গাঁৱতে হওক, ইয়াত গোৰ্খা বা নেপালী সমাজৰ গাঁৱতে হওক, ইয়াত টাউনত থকা যিসকল বেংগলী সম্প্ৰদায়ৰ লোক, ভোজপুৰী সম্প্ৰদায়ৰ লোক, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোক, সংখ্যালঘুৰ লোকসকলেও যথেষ্ট সঁহাৰি জনাইছে। কাৰণ দেখা পাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণে আজি কাম কৰিবলৈ গৈ আছে, যেনেধৰণে ৰাইজৰ আজি সেৱা আগবঢ়াইছে, এই BTR অঞ্চলত য'ত 5টা-6টা বজাতে দোকান পোহৰ বন্ধ হৈ গৈছিলে, আজি ৰাতি 11টা বজালৈকে, আমি কালি 1:30টা বজাত কৰম পূজাৰ পৰা আহিছোঁ, 1:30-2টা বজাতো কৰম পূজা হৈছে, থিয়েটাৰ হৈছে, ৰাইজে দেখা প্ৰত্যক্ষ কৰিছে, বিহু সন্মিলন হৈছে, পূজা পাতল বা বিভিন্ন ধৰণৰ উৎসৱ ইয়াত ৰাতি পৰ্যন্ত হৈছে। এই যিবোৰ আনন্দ এটা পৰিৱেশ হৈছে সমগ্ৰ অসমত আৰু BTR অঞ্চলত, এয়া ৰাইজে আৰু যেন আমি আনন্দময় এটা পৰিৱেশেৰে থাকিব পাৰোঁ, জীয়াই থাকিব পাৰোঁ আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকলে যে নিৰাপত্তা পায়, এইখিনি লৈ ৰাইজে খুবেই বিশ্বাসী। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী যিজনেহে ৰাইজক উপযুক্ত সন্মান প্ৰদান কৰিবলৈ পাৰিব, সেয়ে প্ৰত্যেক জাতি জনগোষ্ঠীৰ ৰাইজৰ বিশ্বাস। মোৰ নালাগে যে BPF-এ 3-4টা আসনৰ বাহিৰে তাৰ বেছি জিকিব পাৰিব, হয়তো 5টা খুব বেছি জিকিব পাৰে, তাতকৈ চাগে বেছিকৈ জিকিব পাৰিব মোৰ সন্দেহ। সেইকাৰণে এই প্ৰমোদ বড়ো ডাঙৰীয়া, এই হাংগামা মহিলা ডাঙৰীয়াৰ যি হাস্যকৰ এই গালি গালাজ বা নিৰ্বাচনৰ সময়ত এইবোৰ চলি আছে, এইবোৰত আমি ইমান গুৰুত্ব দিয়া নাই আৰু গুৰুত্ব দিয়া উচিত বুলি ভবা নাই। আমি সাংগঠনিক দিশ কেনেধৰণে চলি আছে আৰু কেনেধৰণে আমি চৰকাৰী আঁচনিবোৰ ৰাইজে পাইছেনে সঠিকভাৱে, ক'ৰবাত কিবা অতীতত আমাৰ ক'ৰবাত অকণমান খুটি নাটি থাকি গ'ল নেকি, ভৱিষ্যতে যেন আমাৰ MCLA জিকাৰ পিছত, আমি চৰকাৰ গঠন কৰাৰ পিছত আমি যেন সেই ভুলবোৰ আৰু দুনাই ৰিপিট নকৰোঁ, ৰাইজৰ মনত আমি খুব আনন্দময় এটা পৰিৱেশেৰে ৰাইজৰ সেৱা কৰিব পাৰোঁ, সেইখিনি আমি পৰিকল্পনা লৈ পেলাই বা ৰাইজৰ কথাবোৰ আমি বুজিলে আমি কাম কৰি গৈ আছোঁ। আমি যদি শেহতীয়াকৈ, মই বাকীবোৰ কথা নকওঁৱেই, আমি যদি বিহালী নিৰ্বাচনৰ উপ নিৰ্বাচনৰ কথা যদি চাওঁ, তাত খোপনি পাতি ধৰিছিলে গৌৰৱ গগৈ আৰু তেওঁ ইমান পৰ্যন্ত কৈছিলে যে অন্য দলৰ পৰা এজনক হায়াৰ কৰি লৈ তেওঁ প্ৰাৰ্থী হিচাপে তেওঁ ঘোষণা কৰিছিল আৰু তেওঁ এইটো অসমৰ ৰাইজক দেখাব বিচাৰিছিলে যে তেওঁ য'তেই প্ৰাৰ্থীত্ব দিয়ে তেওঁ জিকে, তেওঁৰ আশীৰ্বাদ থাকিলে বা তেওঁৰ লগত থাকিলে জিকি যায়, এইটো ক'ব বিচাৰিছিল। কিন্তু তাৰ এনেধৰণৰ বিধ্বস্তভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী হাৰিল, তাৰপিছত আৰু গৌৰৱ গগৈ ইয়াত আৰু চিনস্বৰূপ প্ৰায় নোহোৱা নিচিনা হৈ পৰিল। থাকিল কথা লাহে লাহে সকলোৱে আমি জানো যে চমু চাপিছে এটা দিন 10 ছেপ্টেম্বৰ আহি আছে আৰু গৌৰৱ গগৈ কি হ'ব তাত কোনো ক'ব নোৱাৰি। আৰু থাকিল কথা গৌৰৱ গগৈ বা অন্য যোন নেতাই নাহক, আজিৰ তাৰিখত মই বেছিকৈ বহাই ক'ব বিচৰা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণে সূক্ষ্মভাৱে আজি কাম কৰি আছে, ভগৱানৰ ঈশ্বৰ প্ৰভুৰ আশীৰ্বাদ তেওঁৰ লগত আছে, সেইকাৰণে তেওঁৰ লগত কোনো লাগি আজিলৈকে জিকা নাই আৰু কোনো তেওঁৰ লগত লাগি পেলাই জিকিব নোৱাৰে। কিবা কাৰণে এটা আৱেগৰ বৰ্তি হয়
যোৰহাটৰ ৰাইজে মই কোৱা কথা নহয়, সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে ইতিমধ্যে বাতৰি বাজি আছে, যোৰহাটবাসী ৰাইজে ভুলক্ৰমেহে গৌৰৱ গগৈ জিকালে। এইটো মই কোৱা কথা নহয়। ৰাইজে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই সমগ্ৰ অসমত 14টাৰ ভিতৰত আমি 11টাত জিকিলোঁ। আমি 12টাত জিকিব লাগে। দুটাটো সকলোৱে জানে, কোন জাতি জনগোষ্ঠীৰ বা লোকসকল থকাৰ কাৰণে ধুবুৰী আৰু আমি নগাঁও নিজিকিলোঁ, সেইটো চবেই জানে। গৰিষ্ঠ সংখ্যক কোনোবা জাতি জনগোষ্ঠী বা কোনোবা ধৰ্মাৱলী লোকৰ থকাৰ কাৰণে আমি নিজিকিলোঁ নগাঁও আৰু ধুবুৰী, সেয়া আমি জানিছিলোঁ আগৰ পৰা। কিন্তু 12টা আমি জিকিব লাগে। এটা যদি আমি নিজিকিলোঁ যোৰহাট, আৰু যোৰহাট কেলৈ নিজিকিলোঁ আৱেগৰ ভৰ্তি হৈ পেলাই জিকা নহ'ল। কিন্তু আজি এই এবছৰ পাৰ হোৱাৰ পিছতো গৌৰৱ গগৈ যিটো যোৰহাট লোকসভা সমষ্টিত তেওঁৰ থাকিব লাগিছিলে ৰাইজৰ লগত সম্পৰ্ক বা সমন্বয়, আজিৰ তাৰিখত নাই। তেওঁ মোক প্ৰত্যেকবাৰে নিৰ্বাচনত হৰুৱাবলৈ আহে আৰু তুলনি বিয়া খাব নিদিওঁ বুলি কয়, জন্মদিন খাবলৈ নিদিওঁ বুলি কয়। কিন্তু মোৰ হাঁহিও উঠে, বেয়াও লাগে যে মই মোৰ সমষ্টিত মই হাল বাম, ৰাতিপুৱা শুই উঠি হাল বাই পেলাই মই মৈ মাৰি পেলাই মই কঠীয়া তাত লগাম, তাৰপিছত কঠীয়া মই ৰুই পেলাই আকৌ চৰাই চিৰিকটি নপৰক, গৰু ছাগলীয়ে ধান নাখাওক বুলি কৈ পেলাই মই ৰক্ষণাবেক্ষণ দিম। তাৰপিছত ধান কাটিবলৈ যদি অখিল গগৈ আহে, মই ক'ত কাটিবলৈ দিম? মই ধান লগোৱা, কোৰ মাৰি নাঙল মাৰি বা হাল বাই মই ধান লগোৱা, মোৰ ধান লগোৱাটো অখিল গগৈ কাটিব আহিব, মই কাটিবলৈ নিদিওঁ না। কেলেই মই ধান কাটিবলৈ দিম বাৰু? মোৰ ধান মই কাটিম, মোৰ মৰিনী সমষ্টি, মই ৰাইজক সেৱা কৰি যাম মৃত্যু পৰ্যন্তলৈকে। ইয়াত আৰু বেলেগ আৰু কথা নাই আৰু, ইয়াত কোনো নহ'ব। মই যেতিয়ালৈকে মোৰ নমৰোঁ তেতিয়ালৈকে মৰিনী MLA মই, আৰু মোৰ মৰাৰ পিছত কোনোবাই সপোন দেখিব পাৰে মৰিনী সমষ্টি বিধায়কৰ। চাওক, আজিৰ তাৰিখত অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক তেওঁ বৰ্তমান হৈ আছে। ভৱিষ্যতে শিৱসাগৰৰ পৰাতো জিকিব নোৱাৰে, কাৰণ নিজিকাই তেওঁক। কাৰণ শিৱসাগৰবাসী ৰাইজে যেতিয়া তেওঁ ক'লে যে প্ৰকৃতাৰ্থত শিৱসাগৰবাসী ৰাইজে মোক জেলৰ পৰা ওলাবৰ কাৰণেহে মোক বিধায়ক বনাইছিলে, সেইটো যেতিয়া ক'লে, বিধায়ক এজনৰ দায়িত্ব সমষ্টিবাসী ৰাইজৰ উন্নয়ন কৰা, সুখে দুখে ৰাইজৰ লগত থকা। তেওঁ যদি চেঙা সমষ্টিত গৈ পেলাই ৰাইজৰ খবৰ লয়, ধুবুৰীত গৈ পেলাই খবৰ লয়, তেওঁ গৈ পেলাই যদি বৰপেটাত খবৰ লয় আৰু নিজৰ সমষ্টিৰ ৰাইজক খবৰ নলয়, সেইজনক আৰু বিধায়ক ৰাইজে ক'ত জিকাব? সেইকাৰণে তেওঁ অখিল গগৈ কিবা এটা ভাগ্য ভাল আছিল, শৃংখল চলিহা ডাঙৰীয়াকে লৈ প্ৰায় 18টামান জাতীয় সংগঠনে বা টাইম ছাত্ৰ সন্থাৰ পৰা আদি কৰি আচ্ছা পৰা আদি কৰি ইয়াত বিল আছিত সেনাৰ পৰা আদি কৰি প্ৰায় আহোম সেনা, আহোম সভা, প্ৰায় 18টামান জাতীয় সংগঠনে তেওঁক সহায় কৰিছিলে, যাৰ বাবে তেওঁ জিকিছিল। আৰু তেওঁলোককে যদি আজি মানে পিঠিত অস্ত্ৰ মাৰিবলৈ যায়, একেবাৰে মানে তল পেলাবলৈ যায় আৰু নিজকে সৰ্বসভা বুলি কৰিবলৈ যায়, তেওঁ আৰু ক'ত বিধায়ক জিকিব? সেইকাৰণে অখিল গগৈ আজিৰ তাৰিখত প্ৰাসংগিকতা নাই বুলি ক'ব পাৰি ৰাজনীতিত। বৰ্তমান সময়ত অখিল গগৈৰ সৈতে শৃংখল চলিহাৰ কিছু কথাৰ কথা পাতি হৈ আছে। শৃংখল চলিহাও আপোনাক কিন্তু মৰিয়নি সমষ্টিত হৰুৱাবৰ বাবে যত্ন কৰিম বুলি চাওক, শৃংখল চলিহা মোৰ এজন ভাইদৰে, আৰু মোৰ লগত তেওঁৰ কোনো সংঘাত বুলিবলৈ তেনেধৰণৰ নাই। এটা সময়ত কিবা এটা কথাত ভুল বুজাবুজি লৈ পেলাই তৰ্ক এটা হৈছিল, সেইটো এটা অতীত। এতিয়া মোৰ লগত কথা বতৰা পাতি থাকে, মোৰ লগত কোনো তেনেকুৱা শত্ৰুতা বুলিবলৈ নাই।